পোনপ্ৰথমে বৰ্ণালী চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে নিশ্চয় মইনো কেনেদৰে ডিমৰ পৰা পনীৰ বনাম। ভিডিঅ'টো স্পীড নকৰাকৈ শেষলৈকে চাই থাকিব। মই জুই ধৰি কেৰাহী এটাত 1 জাৰ পানী দিছোঁ। পানীখিনি গৰম হ'বলৈ দি মই এতিয়া ডিমকেইটা ভাঙি লৈছোঁ। মই 8টা ডিম লৈছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে। এটা এটাকৈ মই এতিয়া ভাঙি আছোঁ। গোটেইকেইটা এনেদৰে ভাঙি ল'ব লাগিব। ভাঙি হোৱাত মই এতিয়া ডিমখিনি ফেটিছোঁ। এনেকৈ আধা ঘণ্টামান ফেটিব লাগিব। এনেকৈ ফেটি আধা ঘণ্টামান হৈছেহি। এনেকৈ এটা ফেন উঠিব। এয়া মোৰ ফেন উঠিছে। ফেনখিনি উঠিলে পাৰফেক্ট হৈছে বুলি গম পাব। এফালে মোৰ পানীখিনিও ভকভককৈ উতলি আছে। মই এতিয়া ডিমখিনি পানীখিনিত মই দি দিলোঁ। এনেকৈ মই এতিয়া হেতাখনে লৰাই দিম। আপোনালোকে নিশ্চয় দেখা পাইছে। একেবাৰে সহজ পদ্ধতি। গাখীৰৰ পৰা পনীৰ যেনেদৰে বনায় আপোনালোকে ঠিক তেনেদৰে একে পদ্ধতিত পনীৰ বনাব পাৰিব। এতিয়া মই 2টা নেমু চেপি দিছোঁ। এটা নেমু চেপিলেও হয়, মোৰ ৰসটো কম আছিল কাৰণে মই 2টা নেমু চেপি দিছোঁ। এতিয়া মই আধা ঘণ্টামান উতলিবলৈ দিম। এনেকৈ উতলাই থাকিলে কণীখিনি ফাটি যাব, পনীৰ হৈ যাব। তেতিয়া মই ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। এনেকৈ এতিয়া মই ভকভককৈ উতলিছে কাৰণে তলত লাগি ধৰে বুলি মই হাতাখনেৰে সহায়ত লৰাই আছোঁ। এনেদৰে লৰাই থাকিব লাগিব পনীৰখিনি এনেকৈ হাতাখনৰ সহায়ত। এতিয়া মই চৰিয়া এটা পাতিছোঁ। তাতে মই মাৰ্কিন কাপোৰখন দি দিছোঁ। এতিয়া পাৰফেক্ট হোৱা পনীৰখিনি এতিয়া মই এয়া কাপোৰখনৰ ওপৰত ঢালি দিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া মই কাপোৰখন ওপৰলৈ উঠাই দিম। এতিয়া মই কাপোৰখন বেছিকৈ চেপা মাৰিব নালাগে, নামাৰিলেও হয়। মই যেনেদৰে দেখুৱাম তেনেদৰে কৰিলেই হ'ব। এতিয়া চৰিয়া এটা লৈছোঁ। চৰিয়াটোৰ ওপৰত কাঁহী এখন দিছোঁ। পনীৰখিনি দি পেলাই আকৌ এখন মই কাঁহী দিছোঁ, কাৰণ পনীৰটো চেফ হ'ব লাগিব। আপোনালোকে কেটলি বা কুকাৰত পানী ভৰাই এনেকৈ হেঁচা এটা দিব লাগে। আপোনালোকে দেখা পাইছে নিশ্চয়। এতিয়া 15-20 মিনিট হৈ যোৱাৰ পাছত চেপ ল'লে পনীৰখিনিয়ে। এতিয়া মই ওলাই দেখুৱাইছোঁ আপোনালোকক। এয়া পাৰফেক্টলি হৈ গ'ল। এতিয়া মই আধা ঘণ্টামান ফ্ৰিজত ভৰাই থ'ম। এতিয়া ফ্ৰিজৰ পৰা ওলোৱাৰ পাছত এতিয়া মই আপোনালোকক কাটি দেখুৱাইছোঁ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে, বন্ধু বান্ধৱ আৰু পৰিয়ালবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল বটনটো অল কৰি দিব। এতিয়া আপোনালোকৰ সন্মুখত এতিয়া মই পিচকৈ কাটি দেখুৱাইছোঁ। এনেদৰে আমি বনাই খাইছিলোঁ আগতে। এতিয়া আপোনালোকক আমি বনাই দেখুৱাইছোঁ। এতিয়া ভাজিও দেখুৱাইছোঁ আৰু বুটৰ দালি বনাইছোঁ। সন্ধিয়া সময়ত আমি সকলোৱে পৰিৱেশন কৰি দেখুৱাম আপোনালোকক। এয়া মোৰ সৰু ছোৱালী আৰু মই এয়া পৰিৱেশন কৰিছোঁ। এয়া পনীৰখিনি যেনেকৈ গাখীৰৰ পনীৰটো লাগে, খাই ভাল লাগে, তেনেদৰে লাগিছে। আজি ভিডিঅ'টো ইমানেই। আজিলৈ আহিছোঁ।